BPF চৰকাৰ BPF দলৰ যিটো চৰকাৰ বা BPF আৰু BJPৰ যিটো চৰকাৰ এতিয়া আমাৰ আজি 5 তাৰিখ 2 মাহ সম্পূৰ্ণ হৈছে সেইকাৰণে আমি অহাকালি এই 2 মাহৰ ভিতৰত আমি আগন্তুক দিনত কি কাম কৰিবৰ কাৰণে প্ৰস্তাৱ লোৱা আছে চৰকাৰীভাৱে সেইটো আমি জনাই দিম কথা সেইটোৱে অহাকালিৰ কথা আৰু আমি এই অহাকালি যিটো মাছ গেদাৰিং BPF দলৰ ইয়াত আমি BJPৰো ছাপোৰ্ট বিচাৰিছোঁ BJPও যাতে আহি পেলাই আমাৰ এই মাছ গেদাৰিঙত যোগদান কৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ যেহেতু আমাৰ সকলোৰে উদ্দেশ্য একে BTCত শান্তি বজাই ৰখা BTCত একতা বজাই ৰখা BTC উন্নয়নৰ ক্ষেত্ৰত সকলোৱে মানে একগত সেই হিচাপত আমি চৰকাৰৰ যেহেতু একেলগে আছে সেইকাৰণে আমি BJPকো আহ্বান জনাইছোঁ অহাকালি যাতে আমাৰ যিটো BPF দলৰ যিটো মাছ গেদাৰিং ইয়াত যোগদান কৰিবৰ কাৰণে আৰু এই সময়ত আমি অহাকালি গোটেই কথাবিলাক আমি জনাই দিম ইলেকশ্যনৰ সময়ত আমি ৰাইজৰ ওচৰত বহুত প্ৰতিশ্ৰুতি দিছে মাটিৰ পাট্টা কটা বা ইয়াৰ ল'ৰা ছোৱালীসকলক মানে আমি ইহঁতৰ সংস্থাপনৰ কাৰণে কিবা এটা আমি দিম যেনিবা 100 crore আমি ধৰিছোঁ আৰু গৰীব দুখীয়াসকলৰ কাৰণে 50 কোটি আমি প্ৰভাইড কৰিম বা আমাৰ সেল্ফ হেল্প গ্ৰুপৰ কাৰণে 50 কোটি প্ৰভাইড কৰিম এইবিলাক গোটেই কথা কেনেকুৱা আগবাঢ়িছে এইবিলাক কথা আমি অহাকালি জনাই দিব আৰু আমাৰ BPF চৰকাৰ BPF দলৰ যিটো চৰকাৰ বা BPF আৰু BJPৰ যিটো চৰকাৰ এতিয়া আমাৰ আজি 5 তাৰিখ 2 মাহ সম্পূৰ্ণ হৈছে সেইকাৰণে আমি অহাকালি এই 2 মাহৰ ভিতৰত আমি আগন্তুক দিনত কি কাম কৰিবৰ কাৰণে প্ৰস্তাৱ লোৱা আছে চৰকাৰীভাৱে সেইটো আমি জনাই দিম কথা সেইটোৱে অহাকালিৰ কথাটো নাই নতুন চাকৰি বহুত আছে আমি এতিয়া এই প্ৰমোদ বড়োৰ দিনত যিবিলাক চাকৰি দিছে সেইটো আমি আকৌ ৰিএনভিক্সেশ্যনৰ কাৰণে আমি আমাৰ ডিপাৰ্টমেণ্টেল অফিচাৰসকলে কৰি আছে মুঠতে বহুত চাকৰি কেঞ্চেল হ'ব পাৰে কথা সেইটোৱে BTC বাহিৰত আমি নিৰ্বাচন খেলাৰ কথা আজিলৈকে একো চিন্তা কৰা নাই আমি কথা সেইটোৱে দেই